যোৱাকালি BPB প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়াই আমাৰ কালাইগাঁও আৰু খৈৰাবাৰীত আহি পিনে তেওঁলোকৰ পাৰ্টিৰ মিটিং আছিল আমি গম পাইছোঁ মিডিয়াৰ যোগেদি তাতে তেওঁ মানে ইয়াত অংশগ্ৰহণ কৰি পিনে তেওঁলোকৰ পাৰ্টিৰ যে আলোচনা কৰাৰ বিপৰীতে তেওঁলোকে নিখিল বড়ো ছাত্ৰ সন্থাক মানে তেওঁলোকে মানে এটা অভিযোগ আনিছে ভুল অভিযোগ আনিছে ৰাইজৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিছে যে এপছুৰ সভাপতি দীপেন বড়োক নাজানো বুলি কৈছে তেওঁ আৰু লগতে BTC ধ্বংস কৰিছে বুলি কৈছে আৰু বড়ো ৰাইজক মানে ধ্বংস কৰিছে বুলি কৈছে এইটোৱে ক'ব বিচাৰিছোঁ আজি ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলা কমিটিয়ে আজি কালাইগাঁও টাউনত এক ঘণ্টীয়া কাৰ্যসূচী লোৱা হৈছে এই ধৰ্ণা কাৰ্যসূচী প্ৰতিমূৰ্তি দাহ কৰা হৈছে এই কাৰ্যসূচীৰ যোগেদি আমি এইটোৱে প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমি শুকাই দিব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক সুদূৰ ভৱিষ্যতে যাতে এপছুক এনেকৈ ভুল ব্যাখ্যা কৰাৰ পৰা ৰাইজক ভুল পৰিচালিত কৰাৰ পৰা বিৰত থাকিব লাগে যিখিনি তেওঁ কথা কৈছে এইগিলা অবাস্তৱ যুক্তি নাই আমি এইটোৱে ক'ব বিচাৰিছোঁ আৰু তেওঁ যিখিনি কথা কৈছে দীপেন বড়োৰ ওপৰত দীপেন বড়ো আজি এপছুৰ সভাপতি সন্মানীয় তেখেতে এপছুৰ সভাপতিটো দায়িত্ব লৈ পিনি আৰু BTC অঞ্চল বৃহত্তৰ অঞ্চলত বড়ো জাতি জনজাতিৰ লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ এটা শান্তিৰ কাৰণে তেওঁ কাম কৰি আছে আৰু তেওঁ কৈছে যে BTC ধ্বংস কৰাৰ কথা কৈছে এতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়াই এতিয়া কিমান মানে জানে কিমান খবৰ ৰাখে সেইটো মই নাজানো এতিয়া এই অঞ্চলত বৃহত্তৰ অসমৰ এই অঞ্চলত সুকীয়া আন্দোলন সুকীয়া বড়ো ৰাইজৰ কাৰণে বিভিন্ন দল সংগঠনে মানে আন্দোলন চলাই আছে গণতান্ত্ৰিক হাতিয়াৰ যোগেদি আন্দোলন চলাই আছে ইয়াক ভাৰত চৰকাৰ অসম চৰকাৰে স্বীকৃতি দি পিনে 1993ত BEC চুক্তি হৈছিল চানচুমা কুংগুৰ বৈষ্ণৱীতাৰ নেতৃত্বত আৰু হাগ্ৰামা মহিলাৰ নেতৃত্বত 2003 চনত BTC চুক্তি হৈছে আৰু এতিয়া প্ৰমোদ বড়ো গোবিন্দ বসুমতাৰীৰ নেতৃত্বত 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ শান্তি চুক্তি হৈছে কিন্তু বড়ো জনগোষ্ঠী এই 72 অঞ্চলৰ এটা আল্টিমেট ডিমাণ্ডটো হ'ল সুকীয়া ৰাইজ এতিয়া আমি ভাবিছোঁ যে এই অঞ্চলত যদি আকাংক্ষা বড়োৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী যদি পূৰণ কৰিব লাগে আমাক এটা সময়ত সুকীয়া ৰাইজটো ব্যৱস্থাটো লাগিবই তাৰ কাৰণে আজি এপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াই অহৰহ কাম কৰি আছে শান্তিৰ কাৰণে এতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই এইটো মই ক'ব বিচাৰিছোঁ এটা ভাৰত চৰকাৰ অসম চৰকাৰে অগ্ৰাহ্য দি পিনি গুৰুত্ব দি পিনি আমাক BEC গঠন কৰিলে BEC গঠন কৰে ঠিক আছে BECটো আকৌ আপগ্ৰেড কৰি পিনি BTC কৰিলে 2003 চনত এতিয়া আকৌ BTCটো আপগ্ৰেড কৰি পিনি BTR হ'ল গ'ল অহাকালি যদি কিবা এটা ব্যৱস্থা আহে BTRটো আপগ্ৰেড হৈ পিনে কিবা এটা ব্যৱস্থা হ'ব পাৰে এতিয়া কথাটো হ'ল চানচুমা কুংগুৰ বসুমতাৰীয়ে কৈ থকা নাই যে BEC মই কৰিছিলোঁ মোক লাগে এইটো কয় মানে ভুল মানে নাজানে এইটোৱে বুজাব এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ যোগেদি এই 17টা বছৰত কি কৰিব পাৰিছে নোৱাৰিছে আমি সবে দেখিবলৈ পালোঁ এতিয়া ইয়াৰ যোগেদি আমাৰ এই অঞ্চলৰ আকাংক্ষা পূৰণ নহয় তাৰ কাৰণে দীৰ্ঘদিনীয়া এইটো সন্মান জনায় ভাৰত চৰকাৰ অসম চৰকাৰে সন্মান জনায় এটা BTR চুক্তিৰ যোগেদি আমি BTCত যি পাইছিলোঁ তাৰ অলপ ব্যৱস্থা অলপ ডেভেলপমেণ্ট আমি বেছিকৈ পাবলৈ সক্ষম হৈছোঁ এতিয়া এইটোৱে ক'ব বিচাৰিছোঁ যে BEC BTC BTR আমাৰ বুৰিঞ্জী হৈ থাকিব কিন্তু BTC BEC BTR চুক্তি কৰা মানুহ এইটো কৈ থাকিব নোৱাৰে যে আমি কৰিছোঁ BTC ধ্বংস কৰিছে এইটো নহয় ধ্বংস হোৱা নাই BTCটো ধ্বংস হোৱা নাই BTCটো প্ৰমোশ্যন হৈ পিনে আপগ্ৰেড হৈ পিনে BTR হৈছে এইটো মানে হাগ্ৰামা মহিলাই গ্ৰহণ কৰিব পৰা নাই এইটো গ্ৰহণ কৰা মানে তেওঁৰ পলিটিকেল কেৰিয়াৰ সম্পূৰ্ণভাৱে বিনষ্ট হ'বলৈ গৈ আছে ইয়াৰ কাৰণে আজি এপছুক নীতি শিক্ষা দিবলৈ তেওঁ মাত মাতিছে এপছুক নীতি কিবা ৰাজনীতিৰ কথা ক'বলৈ তেওঁক নাচাজে এপছুৱে কি কৰিব লাগে কি কৰিব নালাগে নিজাভাৱে এটা সংবিধান আছে সময় আৰু প্ৰয়োজনত এপছুৱে ৰাজনীতিভাৱে অংশগ্ৰহণ কৰিছে ৰাইজৰ স্বাৰ্থত অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত ইয়াৰ কাৰণে আমি যিখিনি পৰ্যায়লৈকে যাব লাগে যাম আপোনালোকে হয়তো জানিব যোনে এপছুৰ বিৰোধী কাম কৰিছে জাতি বিৰোধী কাম কৰিছে যিমান ডাঙৰ লিডাৰে নহওক আমাৰ জাতিৰ পৰা অঞ্চলৰ পৰা নিক্ষেপ হৈ গৈছে হাগ্ৰামাৰো এইটো পৰ্যায় আহি পাইছে তাৰ কাৰণে এতিয়া দীপেন বড়োৰ নাম শুনিলে তেওঁ এলাৰ্জি হয় BTC চলাৰ কোনো মানে কথা নাহে এপছু এটা অৰাজনীতিক এটা দল মানে সংগঠন ছাত্ৰ সংঘ বৃহত্তৰ জাতীয় জনগোষ্ঠীৰ কাৰণে শান্তিৰ কাৰণে কাম কৰা এটা অনুষ্ঠান ৰাজনীতিভাৱে যি কাম কৰিব লাগে সেইটো কামটো আপুনি ৰাজনীতিভাৱে কৰি আছে দেখাই পাই আছে এতিয়া কথাটো হ'ল হাগ্ৰামা মহিলাৰী দীপেন বড়োৰ নামটো শুনিলে এলাৰ্জি হয় তাৰ কাৰণে এতিয়া সি দিনে ৰাতি শুব পৰা নাই
তাৰ কাৰণে এইবিলাক কথাবিলাক মানে আবুল তাবুল ভুকি আছে তাৰ কথাবিলাক ভিত্তি নাই তাৰ কাৰণে আমি ভাবিছোঁ আমি বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াৰ লগতে এই বৃহত্তৰ অঞ্চলৰ জাতি জনগোষ্ঠী উন্নয়নৰ পথতে আমি লৈ গৈছোঁ আৰু এইটো কামটো আজি নেতৃত্ব দিছে এপছৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াই ইয়াৰ কাৰণে মই ক'লোৱে ওলোৱা আগতে আপুনি দেখিছে যোনবিলাক লিডাৰবিলাক অসমৰ প্ৰেক্ষাপটত আপুনি চালি গম পাব যোনবিলাকে আছুৰ বিৰোধী কৰিছে যোনবিলাক জাতীয় বিৰোধী কৰে তেওঁলোকে যিমান ডাঙৰ লিডাৰেই নহওক নিক্ষেপ হৈ গৈছে হাগ্ৰামাৰ আজি তাৰিখে এইটো পৰ্যায় আহি পাইছে তেওঁ যদি সামান্য যদি জাতিৰ চিন্তা অঞ্চলৰ কাৰণে চিন্তা কৰিছে তেওঁলোকে দীপেন বড়োৰ লগত আলোচনা কৰি পিনি আগুৱাই যাব পাৰে কিন্তু দীপেন বড়োক এৰি পিনে আজি তাৰিখত কোনো জাতি জনগোষ্ঠী উন্নয়ন নহয় দীপেন বড়ো আজি তাৰিখত এই অঞ্চলৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰি আছে ইয়াক লৈ হাগ্ৰামা আজি শংকিত দিনে ৰাতি তেওঁৰ টেনশ্যন বাঢ়ি আছে শুব নোৱাৰে এলাৰ্জি হয় হাগ্ৰামা মানে দীপেন বড়োৰ নাম শুনিলে এইখিনি কথাটো মই ক'লো আৰু অদূৰ ভৱিষ্যত যদি আৰু এপছৰ বিৰোধী জাতি বিৰোধী ৰাইজৰ বিৰোধী যদি কথা কয় আৰু এপছৰ অদূৰ ভৱিষ্যত আমি অনাগত দিনত কঠোৰ পৰা কঠোৰ তাৰমানে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিব আৰু ইয়াকে মই আপোনালোকৰ যোগেদি তেওঁক মানে শুকাই দিছোঁ আৰু